হেল্ল' বন্ধু বান্ধৱীসকল, বহুতে মোক আজি মেছেজ বা ফোন কৰি আছে যে তেওঁলোকে যি আজি মানে অনলাইন এক্সাম, সেই এক্সামত কেনেদৰে PDF ফাইলসমূহ আপলোড কৰিব। গুৱাহাটী ইউনিভাৰ্চিটি অলৰেডি আমাক এটা অফিচিয়েল ৱেবছাইট দিছে মক টেষ্টৰ কাৰণে আজি। চ' তোমালোকে কেনেদৰে এইটো ৱেবছাইটত গৈ তোমালোকে কেনেদৰে PDF ফাইলসমূহ আপলোড কৰিবা। চ' আজি মই তোমালোকক এতিয়া এই ভিডিঅ'টোত নিজৰ মোবাইলৰ জৰিয়তে দেখুৱাই আছোঁ। চ' বন্ধুসকল, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ চাওক। বন্ধুসকল, তোমালোকে কি কৰিবা, তোমালোকে মোবাইলৰ গুগল অপেন কৰিব। অপেন কৰাৰ পিছত তোমালোকে ইয়াতে গুৱাহাটী ইউনিভাৰ্চিটি লিখি সাৰ্চ কৰিবা। সাৰ্চ কৰাৰ পিছত তোমালোকে তলত স্ক্ৰল ডাউন কৰি আহিবা। চ' স্ক্ৰল ডাউন কৰি অহাৰ পিছত তোমালোকে ইয়াতে দেখা পাবা অপেন টেক্সট বুক এক্সামিনেশ্যন। চ' তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। চ' গুৱাহাটী ইউনিভাৰ্চিটি যোনটো মক টেষ্টৰ কাৰণে অফিচিয়েল ৱেবছাইট দিছে, চ' এইটো অপেন হ'ব। চ' তোমালোকে কি কৰিবা, ওপৰত দেখা পাইছা তোমালোকে মক টেষ্ট পৰ্টেল ইজ নাও লাইভ। চ' গ'ত তোমালোকে ক্লিক কৰিবা। চ' ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। চ' তোমালোকে কি কৰিবা, স্ক্ৰল ডাউন কৰিবা। চ' তলত আহি তোমালোকে ইয়াতে হাতৰ এটা চিন আছে, চ' য'ত লিখা আছে অনলাইন মক টেষ্ট। চ' তোমালোকে ইয়াতে ক্লিক কৰিবা। চ' ক্লিক কৰাৰ পিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনখন অফিচিয়েল পেজ, চ' তাতে তোমালোকক লৈ যোৱা হ'ব। লৈ যোৱাৰ পিছত তোমালোকে ইয়াতে কি কৰিবা, তোমালোকৰ যোনখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ হয়, সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো তোমালোকে ইয়াতে এণ্টাৰ কৰিবা। চ' বন্ধুসকল, তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এণ্টাৰ কৰাৰ পিছত তোমালোকৰ যোনখন মোবাইল নাম্বাৰ অফিচিয়েল ৱেবছাইটত ৰেজিষ্টাৰ কৰা আছে, সেই মোবাইল নম্বৰটো তোমালোকে ইয়াতে এণ্টাৰ কৰিবা। চ' মোৰ যোনটো দিয়া আছে মই ইয়াতে এণ্টাৰ কৰিম। ইয়াৰ পিছত তোমালোকে কি কৰিবা, তোমালোকৰ ডেট অফ বাৰ্থটো ইয়াতে তোমালোকে ভালদৰে লিখি ল'বা। চ' মই মোৰ ডেট অফ বাৰ্থটো ইয়াতে লিখি দিম। গোটেইখিনি কমপ্লিট হোৱাৰ পিছত তোমালোকে ছেটত ক্লিক কৰিবা। এতিয়া মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ এণ্টাৰ কৰা হ'ল। চ' এতিয়া ছাবমিটত ক্লিক কৰিবা। ছাবমিটত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত তোমালোকৰ যোনখন নাম, তোমালোকে ক'ত পঢ়ি আছা, সকলোবোৰ ডিটেইলছ অপেন হ'ব। এতিয়া তোমালোকে কি কৰিবা, ইয়াতে তোমালোকে হোম আৰু ডাউনলোড কুৱেশ্যন পেপাৰ দুটা অপশ্যন দেখা পাই আছা। চ' তোমালোকে কি কৰিবা, ডাউনলোড কুৱেশ্যন পেপাৰত ক্লিক কৰিবা। চ' ফাইনেল এক্সামৰ দিনা তোমালোকে এইটো ৱেবছাইটত আহিবা। অহাৰ পিছত তোমালোকে ইয়াতে এই ছাইটত চাবা, ইয়াতে আছে ডাউনলোড বুলি। চ' তোমালোকৰ যোনদিন এক্সাম হ'ব, ফাইনেল এক্সাম, ইয়াতে তোমালোকৰ কুৱেশ্যনটো ইয়াতে ডাউনলোডৰ অপশ্যন থাকিব। চ' তোমালোকে ইয়াতে ক্লিক কৰি কুৱেশ্যনটো ডাউনলোড কৰি ল'বা। আৰু এতিয়া তোমালোকে কি কৰিবা, কুৱেশ্যন ডাউনলোড কৰি লোৱাৰ পিছত তোমালোকে কমপ্লিট লেখাৰ পিছত PDF বনোৱাৰ পিছত তোমালোকে আপলোড অপশ্যনত ক্লিক কৰিবা। চ' আপলোড অপশ্যনত ক্লিক কৰাৰ পিছত তোমালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। চ' তোমালোকে এতিয়া কি কৰিবা, চুইচ ফাইলত ক্লিক কৰিবা। চুইচ ফাইলত ক্লিক কৰাৰ পিছত তোমালোকে যদি মোবাইলৰ যোনটো ফাইলত ছেভ কৰি ৰাখিছা কুৱেশ্যন পেপাৰ বা এনচাৰ স্ক্ৰিপ্ট, চ' তোমালোকে তাৰ পৰা ছিলেক্ট কৰি ল'বা। চ' মই ফাইলত যাম। ফাইলত যোৱাৰ পিছত মই কাগজ স্কেনাৰত এইটো PDF বনাই ৰাখিছোঁ। চ' মই এইটো ছিলেক্ট কৰিম। ছিলেক্ট কৰাৰ পিছত তোমালোকে আপলোড অপশ্যনত ক্লিক কৰি দিবা। চ' আপলোড অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব, ছাকচেছফুল আপলোড হৈ গ'ল। চ' তোমালোকে এনেদৰে নিজে যিসকলে কৰা নাই এতিয়াই সোনকালে আপলোড কৰি লোৱা। চ' বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। চ' ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ বাবে। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চাও জয় আই অসম।